কবিতাৰ শিৰোনাম দিহিং পাটকাই। মই দিহিং পাটকাই কৈছো। হেৰ গুণী জ্ঞানী মানৱ জাতি, মন ভৰা নাইনে তহঁতৰ ইমান ধ্বংসলীলা খেলি? বহু কষ্টৰে গঢ় দিছো ইয়াত থকা জীৱকুলক। তহঁতৰ বাবে গুৰুত্বপূৰ্ণ নহবও পাৰে, কিন্তু ধৰিত্ৰীৰ বাবে হৃদযন্ত্ৰ। গছ লতা পশু পক্ষী আদিৰে ভৰা মোৰ এই হৃদয় সকলোৰে পৰা উদং নকৰিবি ঐ, উদং নকৰিবি। বৰ কষ্ট পাওঁ তহঁতৰ স্বাৰ্থৰ বলি হৈ, যেতিয়া মোৰ বুকুতে উমলা নিষ্পাপ সন্তানৰ পৰা মাতৃত্বৰ চাহ কাঢ়িব বিচাৰ। নাপাহৰিবি তহঁতে আমাৰ হৃদযন্ত্ৰৰ বাবে জীয়াই আছ তহঁত। ধৈৰ্যৰ সীমা থাকে, সেই সীমা পাৰ কৰিলেই ধূলি চাপ কৰিব পাৰো পলকতে। এতিয়া প্ৰকৃতিক বুজিবৰ সময় হ'ল। নিজৰ অস্তিত্ব মুচিব লোৱা অ দানৱৰূপী, তোমালোক বহুত জাগিলা। এতিয়া প্ৰকৃতি জাগিব। ধ্বংস হবলৈ বেছি পল নাই। মানৱ জাতি এতিয়া প্ৰকৃতিৰ হাতৰ মুঠিত।